Hey guys, welcome back to my YouTube channel. So আজি মই তেজপুৰ ইউনিভাৰ্চিটি যাই আছোঁ এণ্ড কিয় যাই আছোঁ সেইটো আপোনালোকে ব্লগটো লাষ্টলৈ চালে গম পাই যাব। তো ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ। ফাইনালি পালোঁ দে। চহিলৰ পিছত একেলগে যাব দিব নেকি? সব মানুহ এতিয়া আহিছে। এই নিবা আহি আছে, কিছুমানে খোজকাঢ়ি যাই আছে নিজৰ ছোৱালীবিলাকে পানী আমাৰ বাই আছে সেনেকে গৈছে এনেকে পাক মাৰিলো বেছি লেফ্ট লেখাই আছে এইটো আছিল না সেইটো আছিল এনেকে দিলে ini deh ini
নহয়তো নহয়তো এইটো নহয় নেকি? আকৌ ধৰিব এনেকৈ ৰাস্তা। ঠিকে আছে দিয়া এখন মাৰিয়ে ৰাখি দিয়া এখন হয় গাড়ীখনে দি কটাই ইফালে আছিল নেকি নে মই সেইটো এনেকৈ যাব লাগিব এই নাপে ইমান চিধা মাৰি থাকোঁ ফুটবল গ্ৰাউণ্ডে পালোঁ দেখোন ইফালে ওমেন্স হোষ্টেল আছে ইফালে ওমেন্স হোষ্টেল আছে ইফালে নহয় দেই মেন্স হোষ্টেল কোনফালে আছে ইফালে ছাত্ৰী পাতকাই নহয় দেই পাতকাই নহয় পাতকাই নহয় তাৰ কামখন যাম দে আগত আছে ফাংচনখন আমাৰ চৰাই দিয়ক আগত আছে দে আমাৰ বা নাম চানা কি নাম দিছে হ্যাঁ নীলাচল নেকি এখানে এই বিল্ডিংতে খাবা হাতে নিচু তো টাকা লাগে একদম জোর করতে আজি থাকিব মায়াকটো এছ'চিয়েট প্ৰফেচাৰ হয় আজৰ বিশ্ববিদ্যালয়ত আৰু বাপেক ক'লে চেয়াৰমেন হয় এই কি কয় এপেক্স বেংকৰ তো গাইজ মই আপোনাক কোৱা নাছিলোঁ নহয় কি মই কিয় আহিছোঁ তেজপুৰ ইউনিভাৰ্চিটি আপোনালোকে এইবোৰ পেকিং দেখা পাই গম পায়ে গৈছে চাগে মই কিয় আহিছোঁ তো মোৰ দাদাই ইয়াতে বিটেক কৰি আছিল তাৰ খতম হ'ল বিটেক চ' তাক নিব আহিছোঁ এইটোৱে কাৰণ আহা চব গেল লাগে এইটো মাৰি দিয়ক চ' গাইজ এইখন হ'ল কাঞ্চনজংঘা মেন হোষ্টেল চব দেখাই আছোঁ এয়া চ' এইখনত মোৰ দাদা লাষ্ট 4 চেলছৰ পৰা আছিল এতিয়া ঘৰত যাওঁ আৰু সন্ধিয়া যাম না পৰহি যাম হয় আমি যাম ৰাস্তা আছে ঠিকে আছে আমি তই হিষ্ট্ৰীটোৰ ফালে যাবি নেকি যাব বোলে এখনি গেছ পাছখন দিব লাগিব ইয়াতে গেট পাম নহয় সেনেকৈ ডাইৰেক্ট ওলাই ইফাল দি নাহিলেও হ'ব আৰু এ তাই কিবা এডিং নহয় এইটো তোমাৰ এচেঞ্চিয়েল মানে তোমাৰ হেৰি লাগতিয়াল বস্তু কিছুমান ক্ৰীম চিম হোষ্টেল এনেকৈ ওলাই যাব পাৰিম বাৰু খাব পাৰোঁ সেইটোৰ পৰা নাখাওঁ মই নাখাওঁ বটানিকেল গাৰ্ডেনো আছিল এই ৰাইট চাইডে ঘূৰাই দিবা আৰু কম দাম ফুটৰ কি এটা আছিল নহয় আছে 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 ইফালে ৰাইট ৱাটাৰ চাইডে বডি মেকানিকেল ডিপাৰ্টমেণ্ট কোনফালে আছে ইফালে আছে আহিব আহিব অলপমান যাই আমাৰ এইটো গেষ্ট হাউচ পিজিৰ ইউনিভাৰ্চিটিটো মেইন মানুহ তাৰে আৰে খালী খালী লাগিছে ইউনিভাৰ্চিটিখন চব দিয়া না কোনো নাই ইমান চলি 400 চলি না আমাৰ ডিপাৰ্টমেণ্টৰে 400 চলি গৈছে এইটো গেষ্ট হাউচ এইটো MBA ডিপাৰ্টমেণ্ট এইটো MBA এই যিগিলা প্ৰজেক্ট চিলেক্ট হয় কিবা ডাঙৰ ডাঙৰ কামৰ কাৰণে এই তাতে থৈ থাকে এটা প্ৰজেক্ট এইটো ইনোভেশ্যনটো এই এখন মেকানিকেলৰ গাড়ী এখন বনাইছিল যিয়ে চিলেক্ট হোৱা হয় তাতে যিকেইটা প্ৰজেক্ট চিলেক্ট হয় সেইকেইটা ইয়াতে থোৱা যায় এইটো ৰাইট চাইডে সোমাই ল'বা
অলপমান গেলি এইকেইটা গেলিলে গোটেই ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু তাৰ পৰা ইঞ্জিনিয়াৰিং আৰম্ভ আৰু স্কুল অফ ইঞ্জিনিয়াৰিং। ইয়াতে আমাৰ পৰীক্ষাবিলাক হয় চিধা চিধি এইটো ৰাইট চাইডে তোমাৰ ইলেক্ট্ৰিকেল আছে ডিপাৰ্টমেণ্ট ৰাইট চাইড আৰু কম্পিউটাৰ চাইন্স আৰু আমাৰ মেকানিকেল সেইটো লেফ্ট চাইডে সেইটো সেইটো এই চাইনবোৰ্ডখন আছে মেকানিকেল ইঞ্জিনিয়াৰিং সেইখন মেকানিকেল ডিপাৰ্টমেণ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং। তোমাৰ এই সেইটো তোমাৰ চিভিলৰ এইটো ৱৰ্কশ্বপ তোমাৰ চেণ্ট্ৰেল হয় য'ত কাটা চুটি এইটো দেখাইছোঁ চেণ্ট্ৰেল ৱৰ্কশ্বপ এইটো ৱৰ্কশ্বপ। আৰু সেইটো তোমাৰ ফুডৰ আছে আগত ফুড টেকনলজি। এইটো ফুড টেকনলজি ক'ত? এইটো এইটো ফুড ডিপাৰ্টমেণ্ট অফ ফুড টেকনলজি। এইটো চিভিল এইটো ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং। এইবিলাক এনেকৈ আৰু এইখিনিয়ে এইবিলাক কোৱাৰ্টাৰ মাষ্টৰবিলাক এইফালে ৰেষ্ট্ৰিক্টেড এৰিয়া এই এনেকৈ গেলি ওলাই যাব পাৰিম চিধা ৰেষ্ট্ৰিক্টেড এৰিয়া শ্বৰ্টকাটে হৈ যাব আৰু হয় দিয়ে আছোঁ হয়তো নগ'লেও ইয়াত কোৱাৰ্টাৰ প্ৰফেচৰবোৰে থাকে। হুকুম দা ৰাইট চাইডে লৈ ল'বা এই সেইটো টাৰ্ণিং লৈ যাওঁ ওচৰত ডাইৰেক্ট লৈ যাব ৰাইট চাইডে ৰাস্তা এটা আছে এই আগত হয় সেইটো সেনেকৈ সেইফালে দি ওলালি মানে ইমান আৰু ঘূৰিব নালাগে আৰু একো অসুবিধা নাই পালোৱেচোন এইটো ডাইৰেক্ট ইংলিছ ডিপাৰ্টমেণ্ট হৈ ওলাই যাব পৰা যাব গেটৰ কাষত দি ওলাব পৰা বাছ ষ্টেণ্ড। এইটো ইংলিছ এইটো ইংলিছ ডিপাৰ্টমেণ্ট। কমাৰ্চ কি কমাৰ্চ ডিপাৰ্টমেণ্ট অফ কমাৰ্চ এইটো এইটো ওলালোঁ এইটোৱে টাৰ্ণিং তাতে তাক দেখাই যাবা তুমি এই সেইটো বলব আছো EVS ডিপাৰ্টমেণ্ট লেফ্ট চাইডে এইটো মেথছ। শ্বপিং কমপ্লেক্স এইটো এইটো কি এইটো শ্বপিং কমপ্লেক্স লেফ্ট চাইডে এইটো লাইব্ৰেৰী এইটো এডমিনিষ্ট্ৰেশ্যন বিল্ডিং লেফ্ট চাইডে এনেকৈ টাৰ্ণ মাৰি দিলে গেট ওলাই করবো আমরা 1 মিনিট রবা 1 মিনিট রবা রবা যাও আগে হ্যাঁ এনে কিবা জমা দিয়া আছে এটি দেখাব লাগবে নাকি এতে এতে বুঝলি হবো এই সিকিউরিটি গার্ড তো এতিয়া আমি ওলালো তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আমার আগর বার হতে মঙ্গল হয়ে না নগা হয়ে একবারও নাই আজি প্রথম ঘুমরা বিশ কাম পাই না আজি আমার ভাত খাওয়া হয় নাপালুয়ে হতে বিচি বিচি যায় কি অবস্থা
অঁ পাইতো ভাত মাছ মাংস পোৱা যায় পাম ব'ল ৰাখাই আছে দেখোন চলো চলো মটন কিছু নাজানো চব্জি চাটনি সালাড আলু পিটিকা দালি ভাত চ' গাইজ এতিয়া ভাত এতিয়া আকৌ কহৰি যাবা নকহৰি যাবা না কি কয় মাছ লাগে দেখাব ভাত খাব এই হয় মই চাই দেখুওৱা নাই আৰু। থাক আহি যেতিয়া এটা পুত তোৰ মাৰাই হওক কিন্তু ভাত খানা খুৱাইছে 10টামান আইটেম এতিয়া আমি 7টা বাজে চ' এতিয়া আমি সেইকাৰণে চাহ খাবৰ কাৰণে নামিছোঁ আৰু এতিয়া ট্ৰেভেল কৰি আছোঁ হাই গাইজ চ' এতিয়া ঘৰে পালোঁ মই মানে আমি মা পাপা দাদা তো জাষ্ট অলপ আগতে আহি পালোঁ 5 মিনিটছমান আগতে এণ্ড আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ 8:15 মানত এণ্ড এতিয়া কেতিয়া বাজিছে 8:30 8:30 তো সেয়াই আৰু ভাগৰ লাগিছে এতিয়া বহুত টাইম হ'ল এণ্ড যেতিয়া গৈছিলোঁ মানে বহুত জোচত গৈছিলোঁ ভাবিছিলোঁ পূৰা ব্লগটো বনাম ভালকৈ কিন্তু আধা ৰাস্তাতে খতম হৈ গৈছে মোৰ পৰা জোচ শ্বৰ্টকাট মাৰি গৈছিলোঁ উল্টা লং কাট পৰি গ'ল ৰাস্তাৰ পৰা চেঞ্জ হৈ গৈছে চ' সেয়াই আৰু তো সেইকাৰণে ইয়াতে ফিনিছ কৰোঁ ব্লগটো এণ্ড আহোঁতে তো পূৰা জোচ একদমেই নোহোৱা হৈ গৈছে পূৰা মানে আকৌ লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই টাটা